নমস্কাৰ বন্ধু বান্ধৱীসকল, গুড মৰ্ণিং মানে মৰ্ণিং নহয়, গুড ইভিনিং দেই। আবেলি হ'ল মই এতিয়া মানে বিহু বুলি আজি সোনকালে নাই উঠা, আজি অকণমান মানে দেৰি হ'ল কালি শিৱসাগৰলৈ গৈছিলোঁ নহয়, মানে কালি শিৱসাগৰলৈ গৈছিলোঁ। এই জাষ্ট গাটো ধুই আছোঁ, এনেই কৈছে মানে সকলোকে মোৰ ফালৰ পৰা বিহু আন্তৰিক শুভেচ্ছা জনালোঁ আৰু সকলোকে মই বিহু আন্তৰিক শুভেচ্ছা জনালোঁ। আৰু মই এতিয়া ভিডিঅ'বোৰ চাই থাকে, ছাবস্ক্ৰাইবটো কৰি দিয়ে, যোনসকলে ছাবস্ক্ৰাইব কৰা নাই কৰি দিব, এই আগতে কৈ দিছোঁ। আৰু আমি এতিয়া গৈ আছোঁ শিৱসাগৰ নিমাইজান, মানে ইয়াৰ অকমান যাব লাগে মানে আমাৰ পেহী ঘৰ আছে মানে তাতে আমি অলপ মানে ফটোশ্বুট কৰিম মানে তাতে মানে বিহু ড্ৰেছ বেগতে লৈ আনিছোঁ। আৰু এইফালে কেমেৰা ষ্টিক কিবা কিবি লৈ আনিছে আৰু মানে কেমেৰা ষ্টিকডাল মোৰ এনেই ফিটতে লৈ বেগটো নহয় বেলেগ এটা বেগটো ইয়াৰ নহয় বেলেগ এটা এইটো চেণ্ডেল মোৰ আৰু ইয়াৰ যে ঘড়ীটো যে টাইম নাই কিন্তু এই এনেই কৈছে এতিয়া মই গৈ আছোঁ মানে শিৱসাগৰ নিমাইজান, ইয়াৰ পেহীয়েকৰ ঘৰ ইয়াতে, তাতে মানে ফটোশ্বুট কৰিম। আৰু এতিয়া গৈ আছোঁ এতিয়া এই চেঙেলীবাৰীত মানে লগৰ এটাৰ লগত যাম বাইকত। এতিয়া আমি দুটাই লৈ আনিছোঁ চাইকেল, ইয়াৰ এখন চাইকেল, এইখন মোৰ চাইকেল, মানে মোৰ মতা চাইকেল লৈছোঁ আৰু ইমান ধনী নহয় দিয়কচোন। তাৰপিছত গাইছ মানে কি হ'ল মানে এতিয়া আমি মানে ঢোলটা ল'মগৈ হয় নাই, ঢোলটা ল'মগৈ, তাৰপৰা আপোনালোকক দেখাইছোঁ মানে লগৰ লগত বাইকত যাম। এতিয়া এই হেৰিয়লৈকে চেঙেলীবাৰীলৈকে 3টা যাম খালি। ব'লক এতিয়া তাত গৈ লগ পাই আছোঁ লগৰ লগতে সকলোবোৰ দেখা যাম। লগৰ লগত ব'লক এতিয়া তাত গৈ লগ পাই আছোঁ। গাইছ এতিয়া আহি মানে পাই গ'লো পেহীহঁতৰ ঘৰ, আৰু ই এতিয়া মানে ফটোশ্বুট কৰিবলৈ বুলি চুৰিয়া পিন্ধি আছে, ড্ৰেছ পিন্ধি আছে। ই নিজে জানে মানে লগৰটো যোনটো লগত আহিছোঁ সি পিন্ধাই দিছে। কিবা এটা কৈ দিয়া। কি ক'ম আৰু আজি মানে বিহু মানে ফটো মাৰিব লৈছোঁ। বিহু গাবলৈ নাজানে অসমীয়া জাতি হেৰিকেইটা এটা কলংক মানে বিহু চিহু গাব নাজানে। এই বেগটো কি আনিছ তই? এই বেগটো কি আনিছ? টকা ভিডিঅ' বনাইছে। মই যিটো কামত আহিছোঁ সেইটোৱে নহ'ব এতিয়া। সিটো ভিডিঅ' বনাই দিয়ে ৰখালৈ যাবি তাত তই ৱেটো ৰখাত বুলি ষ্টেটাছ দিয় যে সেইটো হ'বগৈ এতিয়া মোক। মেকআপ আৰ্টিষ্ট হ'লেও অঁ 200মান দিলোঁ এতিয়া আজিয়ে দিলোঁ 200মান। ক'লা মনা অকণ ভাল কৰি নাথাকোঁ ৰাতিৰ কাৰণে সেইকাৰণে চিন্তা পালে দিগদাৰ হ'ব নে কি কোৱা? ৰঙা বগা সময় দিয়া লোৱা। মই কৈ দিম নি? কি মই কৈ দিছোঁ দে। হেই অঁ কিয় বোলাতো নেই এইটো ৰখালৈ যোৱা এনেই ফিট নামাৰিবি, ভালকৈ বজালে আমাৰ যেনেকৈ গোটেই বগা বগা লাগিছে মজা লাগিছে। বম লাগিছে গাইছ মানে এতিয়া ফটো মাৰিবলৈ ওলাই আহিছোঁ। সৰুৱে পূৰা ঢোল চোল লৈ আনিছে। চাপৰ্টা মাৰি দে, জানো নাই তই চাপ মাৰি ভালকৈ নাজানো কিবা এটা কৈ দে। কি ক'ম আজি ফটো মাৰিম মানে আৰু তাকে আৰু সেইটোৱে কেনেকুৱা লাগিছে? মজা লাগিছে। এই মেকআপটো কি সকলোৱে স্মাইল কৰি আপোনালোকে থাকিব। মোবাইলৰ ভিডিঅ' বস্তু চাই দিব। গাইছ এতিয়া মানে ফটোশ্বুট কৰিবলৈ আহিছোঁ। এইফালে আছে দৃষ্টিপ্ৰিয়া আৰু সৌৰভ গগৈ, মানে এহেঁতকে ফটোশ্বুট কৰিবলৈ বুলি আহিছোঁ। এহেঁতিয়ে ফটোশ্বুট কৰিব মানে মই নকৰোঁ। আৰু এইফালে আছে পেহীও আজি পূৰা মুগা সাজ পিন্ধি বিহু লাগিছে ন? বিহু লাগিছে আজি। মানে কেমেৰা নাই আমাৰ, মোবাইলৰ কেমেৰা, মোবাইলে মেইন। দিয়া ভালকৈ তাৰ ঢোলৰ মাৰিডাল ঠিকে থাকে আছে। আৰু এতিয়া মানে ফটো চটোৰ শ্বুটিং হৈ গ'ল। এহেঁতি পূৰা কাপোৰ চাপোৰ সলাই ল'লে। আৰু সৌৰভ ভাই কেনেকুৱা লাগিলে মানে? মজা লাগিলে নাই? আনুকালেতো এতিয়ালৈকে মানে সৰুৰ পৰা এতিয়া ইমান ডাঙৰ হৈ গ'লি, মানে বিহু কাপোৰ পিন্ধি ফটোশ্বুট নাই কৰা? আজি ফাৰ্ষ্ট টাইম। কেনেকুৱা লাগিলে? মজা লাগিলে। এইডোখৰ জেগাডোখৰ যে সেইডোখৰ যে এইটো যে টেম্পল নে? মজা লাগিলে কথাটো সেইটো। আৰু গাইছ এতিয়া ফটোশ্বুট হৈ গ'ল, এতিয়া ভাত পানী খাওঁগৈ। বিহু খাওঁগৈ অহা দিনা হ'ল নে কিবা?
বিহু খোৱাকৈ অহা নিচিনা হ'ল এতিয়া ব'লক এতিয়া ভাতটো খাওঁগৈ এতিয়া পেহীয়ে ভাত দিছে ভাতটো খাই লওঁ এইটো আছে আমাৰ ৰঘুপতি খাই দিওঁ আৰু ন দাইল ল'লোঁ দেই দাইলটো ল'লোঁ দেই এতিয়া আমি ভাতটো খাই লওঁ শ্ল' মোচন কৰ হা আপোনালোকক নকয় তো গাইছ আজি ভিডিঅ'টো ইমানখিনি আছিলে আজি ভিডিঅ'টো মানে মই শেষ কৰিছোঁ নে কি তুমি শেষ কৰি দিয়া আজি হাই কৰি দিয়া ঢোল বজাইছে গীটাৰখন বজাওঁ গাইছ মানে ইয়াৰ গীটাৰ এখন পাইছোঁ আগৰ কি লমি ওলাই কি গাম লাভ মি লাইক ইউ টু তো গাইছ আজি ভিডিঅ'টো ইমানখিনি আছিলে যদি ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব নে কি বাৰু কৈ দিব কমেণ্টত আপোনালোকক আকৌ তো গাইছ আজি মানে ভিডিঅ'টো ইমানে আছিলে যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু বাকীটো আপোনালোকে জানে আৰু সকলোলৈকে মোৰ ফালৰ পৰা বিহু শুভেচ্ছা থাকিল কি বিহু অসমীয়া নতুন বছৰ তই এনে পাক লগাই থাক লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ কৈছোঁ নহয় আৰু কি আৰু ভাল লাগিল আজি অহাৰ কাৰণে হয় নাই ফটো চটো হ'ল ভাত কেইটামানক খাবলৈ পালোঁ আজি বিহুৰ দিনাখন ল'ৰাকেইটা আজি মানে বিহু খাবলৈ অহা হ'ল আজি বিহু খাবলৈ অহা হ'ল ফটো চটো হ'ল